নমস্কাৰ, মই ডিম্পী শইকীয়া আবৃত্তি কৰিবলৈ ওলাইছোঁ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম আই তই নাকান্দিবি। আই অ' তই নাকান্দিবি, তোৰ এই অন্ধকাৰ কোঠাটো মই এদিন জোনাকেৰে উপচাই পেলাম। অস্তিত্বক বিচাৰি হাবাথুৰি খাই ফুৰা মনটোক মই এদিন ঠিকনাৰে ভৰাই পেলাম। আই অ' তই নাকান্দিবি, তোৰ তপত লোটকৰ সাজবোৰ মই নোহোৱা কৰিম আই। এই যে পিতাইৰ ফটা কামিজটো এদিন সলাই নতুন এটা আনি দিম। আমাৰ সৰু সৰু সুখবোৰে এদিন ঠিকনা পাব আই, তই উচুপি নুঠিবি। চহৰৰ গোটেই দোকানবোৰ তোৰ বাবে কিনি পেলাবৰ মন যায় অ'। কেতিয়াবা আকাশখনক বুকুত সাবটি আনি আকাশৰ নীৰাবোৰ তোক দিবৰ মন যায় অ' আই। কল্পনাৰ পৃথিৱীখনতেই হাহাকাৰ কৰি দৌৰি ফুৰোঁ। কিজানি এমুঠি সুখ একোটি আশা তোৰ বাবে বিচাৰি পাওঁ। তথাপিও তই দুখ নকৰিবি, পোহৰৰ বাটত আমিও এদিন সুখ বুটলিম। ধন্যবাদ।